আপোনালোকক এখন অদ্ভুত গাড়ী দেখাই আছোঁ। এই গাড়ীখন আপোনালোকে কোনোবাই আগতে দেখিছে নেকি মোক কমেণ্টত জনাব। চকা চাওকচোন গাড়ীখনৰ। আমি 4টা চকা 18 চকাৰ গাড়ী দেখিছোঁ, কিন্তু এইখন গাড়ীৰ চকা চাওক, হিচাপ কৰক আপোনালোকে। দেখি অদ্ভুত। মই কিন্তু লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ। আমাৰ অসমততো মই আগতে দেখা নাই কেতিয়াও। আমি এতিয়া আহি পালোঁ। এতিয়া পূজাৰ কাৰণে শৰাই লৈছোঁ, চাকি বন্তি লৈছোঁ। লৈ পিনে আমি সেইফালে গৈ আছোঁ। তাত আগতে চাকিখোৰ জ্বলাই আহোঁ। চাকি ওপৰত জ্বলাব নিদিয়ে, ইয়াতে জ্বলাব লাগিব চাকি। চাকি জ্বলালোঁ। এতিয়া আমি পূজা কৰিবৰ কাৰণে মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ। চিৰিকেইটাৰে ওপৰলৈ যাব লাগিব। অলপ পটাপট যাওঁ, নহ'লে বন্ধ কৰি দিব। অলৰেডি দেৰি হৈছে আমাৰ। গতিকে এতিয়া বন্ধ হৈ গ'ল। 12:30 বাজি গ'ল। বহুত বৰষুণ, গোটেই ৰাস্তাটো বৰষুণ। আহোঁতে ভালেই লাগিছে অৱশ্যে গাড়ীত, কিন্তু বহুত দৌৰাদৌৰিকৈ আহিছোঁ বন্ধ হৈ যাব বুলি। কিবাকৈ আমি চাকিখোৰ লগাই দি পিনে পূজাটো কৰিলোঁ। কৰাৰ লগে লগে বন্ধ হৈ গ'ল। এনেই ইণ্টাৰনেটততো 12টা বুলি দেখাইছিলে, ভাগ্য ভাল। ইয়াতে অৱশ্যে 12:30 বন্ধ কৰিলে। তো 12টাত বন্ধ কৰা হ'লেতো কিবাকৈ আহি পালোঁ হয়, আৰু দৌৰাদৌৰি হয়। যি কি নহওক আহিলোঁ, বিৰাটেই ভাল লাগিছে। পিছল, তলফালে গ্ৰেনাইট লগোৱা আছে। একদম খুপি খুপি খোজকাঢ়িব লগা হৈছে। কিবাকৈ পৰিব লাগিলে হ'ল আৰু। ইমান বৰষুণ দি আছে আজি কণ্টিনিউ ইমান দিন ধৰি। তেওঁ বাৰে বাৰে চাফা কৰি আছে, সাৰি আছে, মুচি আছে, পানীবিলাক পেলাই আছে। ইমান ডাঙৰ শিৱলিংগটো আপোনালোকে যোনে আহিছেতো দেখিছে, নহাসকলে চাব পাৰিব কেনেকুৱা ডাঙৰ শিৱলিংগটো। ভালে লাগিছে। আমাৰ অসমত ইমান ডাঙৰ শিৱলিংগ নাই। আমি যেতিয়া ছিকিমত গৈছিলোঁ, তাত এটা শিৱৰ মূৰ্তি আছিলে, বহুত ডাঙৰ। আৰু ভূটানত যাওঁতে এটা বুদ্ধৰ দেখিছিলোঁ। গতিকে আমাৰ এইটো তেনেকুৱাই, লিংগটো বহুত ডাঙৰ। বিৰাটেই ভাল লাগিছে এনেকুৱা এটা, যাৰ কাৰণে এনেকুৱা বস্তুবিলাক থাকিলে, এনেকুৱা মন্দিৰ বা এনেকুৱা কিবা থাকিলে, তেতিয়াহ'লে আমাৰ টুৰিষ্টো আহে বেছিকৈ। বাহিৰৰ পৰা টুৰিষ্টবিলাক আহে টুৰিষ্টৰ আকৰ্ষণৰ কাৰণে। তাৰোপৰি নিজৰো ভাল লাগে এনেকুৱা এটা মন্দিৰলৈ আহিব পালে। গতিকে বিৰাট ভাল লাগিছে। বহুত আহল বহল ঠাই, বহুত ধুনীয়া ঠাই। মোটামুটি বহুত দূৰ মই আপোনালোকক দেখাই আছোঁ, চাওকচোন কিমান দূৰ। এইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু কিবা কিবি বনায়ো আছে। কিবা হ'ব, টাইম লাগিব অৱশ্যে। কিবা কিবি বনাই আছে, কি বনাইছে ধৰিব পৰা নাই এতিয়ালৈকে। আপোনালোকক দেখাওঁ, চাব। চাৰিওফালে পথাৰৰ মাজত বহু বিঘা এৰিয়া হয়। মন্দিৰত যেতিয়া ইচ্ছা তেতিয়া আহিব নোৱাৰোঁ। আমাৰ যেতিয়া আহিব লগা থাকে তেতিয়াহে আহিব পাৰোঁ। গতিকে আজি ইমান 1.5 বছৰ 2 বছৰৰ পিছত আজি আহিলোঁ। ছোৱালী ইমান পিছল, তাই তথাপি কোলাত নুঠে। তাই খোজকাঢ়ি কাঢ়িয়ে আহি আছে। পিছল আছে, চাবা দেই, পৰি যাবা। হা, লাহে লাহে আহা দেই। বৰষুণত ভিজিছা নেকি? হা, ভিজা নাই। মন্দিৰত আহি কেনেকুৱা লাগিছে কোৱাচোন? ভাল লাগিছে। আৰু থাকিবানে এতিয়া যাবা? মন্দিৰটোৰ ওপৰৰ চাৰিও চাইড ঘূৰিলোঁ, বিৰাটেই ভাল লাগিল। এতিয়া অলপ তলফালে নামি গৈ আছোঁ। তলৰখিনি ময়ো চাওঁ, আপোনালোককো দেখাওঁ বলক। ছাগলীটো তেতিয়াৰ পৰা আমাৰ পিছে পিছে আহি আছে। মোৰ ছোৱালীয়ে দেখি পিনে ভয় খাইছে। কিছু মৰম লগা ছাগলীটো। এনেকুৱা জীৱ জন্তুবিলাক দেখিলে মোৰ বিৰাট ভাল লাগে। সিহঁতক কিবা মৰম কৰিবলৈ মন যায়। এইখিনি একচুৱেলি সন্মুখ হয়। যোৱাৰ সময়ত আমাৰ দৌৰাদৌৰি হ'ল কাৰণে আপোনালোকক নেদেখালোঁ। দুইফালে ফুল ৰুই থোৱা আছে, বিৰাট ভাল লগা দেখিবলৈ। এইখিনি পাৰ্কিং এৰিয়া মন্দিৰৰ সন্মুখত। আমি তাতে দোকানবিলাকৰ পৰা কিনিলোঁ। ইয়াতেও আছে কেইখনমান। ইয়াতে আৰু কিবা এটা বনাই আছে। ইফালেও চলি আছে কনষ্ট্ৰাকশ্যন চাৰিওফালে। টয়লেট সেইফালে। আমাৰ পূজা কৰা হৈ গ'ল। আপোনালোকক গোটেই মন্দিৰটোও দেখালোঁ। এতিয়া আমি গাড়ীত উঠিলোঁ। আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিলোঁ। এতিয়া আমি বৰদোৱা সত্ৰৰ ফালে গৈ আছোঁ। মোটামুটি 1 ঘণ্টামান লাগিব মন্দিৰৰ পৰা সত্ৰলৈকে। একেলগে যিহেতু নগাঁৱতে হয়, গতিকে আমি একেলগে গৈ আহোঁ বুলি ভাবিলোঁ। বেছি দূৰো নহয়। বাকী আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আমি নগাঁও টাউনৰ ফালে গৈ আছোঁ। তাৰ পাছত আমি বৰদোৱা সত্ৰলৈ যাম।